Hello students, welcome to Alpha Math Chem classes. মই last video to তোমালোকে যে দিছা class 12 মই electrochemistry chapter টো আৰম্ভ কৰিছো electrochemistry পৰা এটা ভাল portion তোমালোকৰ conceptual type of questions বা তোমালোকক কৰিব পৰা questions থাকে so এই chapter টো তোমালোকে skip নকৰিবা ইয়াতো এটা ভাল marks এটা তোমালোকৰ entrance হত নিটৰ question paper তোমালোকে definitely পাবাই বা তোমালোকৰ 12 to class 12 to তোমালোকৰ electrochemistry chapter টোৰ পৰা তোমালোকৰ 9 marks ahe so 9 marks to iman kom nohoy 9 10 marks eta bahut eta bhal total tumalkor 70 marks er paper jeri tumalkor 9 marks ba 10 marks etu chapter pa ahe so etu chapter tumalke definitely skip koribo nwara so moi question bur korai jam yar pisot video bur so tumalok previous year ki questions ahise so tumalke video bur sai jaba so aji ami arambho koribole loisu tumalke last video tut moi types of electrochemical cell or bishoye pohisilu Daniell cell electrochemical cell hekhini bostu ami pohisilu thik ase aji ami eta example pohim din eta galvanic cell ami last video pohisilu galvanic cell or eta example aji ami pohim hetu hoise tumalke already sage thamile dekha paisa Daniell cell cell ঠিক আছে এটা Daniell cell বুলি কলে তোমালোকে কি বুজা ঠিক আছে এটো ই হয় Daniell cell ঠিক আছে এটা Daniell cell টোৰ কেনেকৈ ফৰ্মেশন হয় এটা কি টাইপৰ ৰিঅ্যাকচন হয় সেই গুটে বস্তুখিনি আমি আজি এটা পঢ়িম তো তোমালোকে যদি চাবলৈ যোৱা তোমালোকে Daniell cell টো তোমাৰ কি হয় দুটা চেম্বাৰ থাকিব এনেকুৱা দুটা চেম্বাৰ থাকিব ঠিক আছে চেম্বাৰত তোমালোকৰ ঠিক আছে এটা দুটা সলিউশন থাকিব ঠিক আছে এটা সলিউশনত কি থাকে তোমালোকৰ জিংক সালফেটৰ সলিউশন থাকে ইয়াতে জিংক সালফেট ইয়াতে তোমালোকৰ থাকিব ZnSO4 ৰ সলিউশন হল আৰু ইয়াতে তোমালোকৰ কিহৰ সলিউশন দিবা তোমালোকে কপাৰ সালফেটৰ সলিউশন ঠিক আছে তাৰ পিছত হেকিটা কি হ'ব তোমালোকৰ দুডাল কি থাকিব সৰি দুডাল ইলেক্ট্ৰড থাকিব হেনেকে ইলেক্ট্ৰড কিডাল কি হ'ব এটা এনেকে কানেক্টেড থাকিব মাজত ভোল্টমিটাৰ তোমালোকৰ থাকিব ই তোমাৰ কাৰেন্টটো জুখিব পটেনশিয়াল ডিফাৰেন্সটো জুখিব ঠিক আছে আৰু মাজত কি থাকে তোমালোকৰ এনেকে তোমালোকৰ লাষ্ট ভিডিওত মই তোমালোকৰ দেখুৱাইছিলো এখন কি থাকে এখন সল্ট ব্ৰিজ থাকে ঠিক আছে এখন সল্ট ব্ৰিজ থাকে সল্ট ব্ৰিজৰ কাম কি টু মেইনটেইন দা ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি ইন বিটুইন দা সেলস দুটা সেলৰ মাজত যেটো ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি টু মেইনটেইন কৰিব লাগিব চাৰ্জৰ হেতু কাম কোনে কৰে তোমাৰ এখন তোমাৰ সল্ট ব্ৰিজে কাম কৰে সল্ট ব্ৰিজৰ কি হয় তোমালোকে এটা শৰ্ট নোট তোমালোকে নিজে বনাই লবা বুকত আছে তোমালোকে সল্ট ব্ৰিজৰ ওপৰত সো এটো এটা কোৱেশ্চন পৰীক্ষাত আহি থাকে তাৰ পিছত এটা আমাৰ কি হ'ব এটা যেটো জিংক সালফেট সলিউশন আছে জিংক সালফেট সলিউশনটো এটা কি হ'ব যেটা তোমাৰ ইয়াতে আমাৰ কাৰেন্ট পাস কৰিম জিংকটো কি হ'ব জিংক সালফেটটো ভাঙি যাব ভাঙি গৈ কি হ'ব তোমাৰ Zn টো ৰবা মই এটো ভালকে লিখি দিছো তোমালোকৰ ইয়াতে কি হ'ব এটো জিংকটো গৈ পেলাই Zn2+ আৰু ই কি কৰিব দুটা ইলেক্ট্ৰন লুজ কৰিব ঠিক আছে তাৰ মানে জিংকৰ কি হৈছে জিংক মেটেলটো জিংকলে কি হ'ব তোমাৰ অক্সিডাইজ হৈছে নেক্সট ইয়াতে কি হ'ব তোমাৰ এই যি দুটা ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰন দুটা কি হ'ব ইয়াৰ মাজেদি কন্ডাক্ট হ'ব এই সাইডটোলে ইয়াৰ তাৰ পিছত ইয়াতে কি আছিল অলৰেডি কপাৰ সালফেট মানে কি আছিল কপাৰটো কি হৈ আছিল কপাৰ 2+ হৈ আছিল সো কপাৰ 2+ ৰ লগত কি হ'ব তোমাৰ এই কপাৰ 2+ এ ইলেক্ট্ৰন দুটা গেইন কৰিব হল ইলেক্ট্ৰন দুটা গেইন কৰি পেলাই এই কপাৰ মেটেল হিচাপে এই যিখন ইলেক্ট্ৰড আছে এই ইলেক্ট্ৰড ডালৰ ওপৰত কপাৰটোৰ ডিপজিট হ'ব যেটো ডিপজিশন তোমালোকৰ এটো ইলেক্ট্ৰোকেমিক্যাল ডিপজিশন হয় হেতু তোমালোকৰ তোমালোকে যেটো ইয়াৰিং বা কিবা পিন্ধা যিকোনো ইয়াৰিং গোল্ড প্লেটেড বা এনেকুৱা ইয়াৰিং বোৰ পিন্ধা তাৰ ওপৰত যেটো কোটিং দিয়ে সেম এনেকুৱা টাইপৰ ৰিঅ্যাকচন হয় ইয়াৰ ওপৰত কি হয় এটো ক্যাথোড হল এটো হল তোমাৰ কি হয় ক্যাথোড আৰু এফালে এটো কি হ'ব তোমালোকৰ এটো হয় তোমালোকৰ এনোড ঠিক আছে লেফট সাইডে থাকিলে এনোড ৰাইট সাইডে থাকিব তোমাৰ ক্যাথোড ঠিক আছে আৰু ইয়াৰ যেটো তোমাৰ এখন হল তোমালোকৰ সল্ট ব্ৰিজ এখন সল্ট ব্ৰিজ এটো হৈছে তোমালোকৰ Daniell cell ঠিক আছে এতিয়া ইয়াতে কি হৈছে তোমাৰ এটো সাইডে কি হৈছে এনোডত কি হৈছে এনোডত অক্সিডেশন হৈছে অক্সিডেশন
অক্সিডেশন আৰু ক্যাথোডত কি হৈছে ইয়াতে ই কি কৰিছে ইলেক্ট্ৰন গেইন কৰিছে গেইন কৰা মানে কি হয় ৰিডাকশন তাৰ মানে ক্যাথোডত কি আছিল জিংক একিটা বস্তু মনত ৰাখিবা ক্যাথোডত জিংক সালফেট আছিল সলিউশনটো হে জিংকে কি হ'ব ই অক্সিডাইজ হ'ব আৰু এনোডত অক্সিডেশন হয় আৰু সেই ইলেক্ট্ৰনটো কি হ'ব ইয়াৰ মাজেদি যাব মাজেদি গৈ পেলাই এইটো সাইডে কি হ'ব কি ইয়াতে কপাৰ যেটো সলিউশন আছিল ইয়াতে কপাৰ 2+ কি কৰিব ইলেক্ট্ৰনটা গেইন কৰিব গেইন কৰি পেলাই কপাৰ মেটেল হিচাপে এই ইলেক্ট্ৰডালৰ ওপৰত ডিপোজিট হ'ব বুজি পালা হেতু এটা এতিয়া তোমালোকৰ আৰু এটা ইয়াতে বস্তু এটা তোমালোকৰ জানিবলগীয়া কথা এটা আছে তোমালোকৰ যেটো তোমাৰ ডেনিয়েল সেলৰ যেটো বহুত লাৰ্জলি ষ্টুডেন্টে নাজানে এটো ই নট সেল মানে ইলেক্ট্ৰড পটেনশিয়াল মানে ইয়াতে কারেন্ট কিমান পটেনশিয়াল ডিফারেন্স আছে ই নট সেল ডেনিয়েল সেলৰ কাৰণে সদায় মনত ৰাখিবা 1.1 ঠিক আছে মনত ৰাখিবা এটো 1.1 ভোল্ট এটো বস্তু মনত ৰাখিবা এটো পৰীক্ষাত তোমালোকৰ আহি থাকে এন্ট্ৰেন্সটো খুলিব পাৰে যে ই নট সেল হোৱাট ইজ দা ই নট সেল অফ ডেনিয়েল সেল সদায় মনত ৰাখিবা 1.1 ভোল্ট ঠিক আছে এটা ইয়াত আমাৰ কি টাইপৰ ৰিঅ্যাকশন হৈছে তোমালোকে ইয়াতে কি টাইপৰ ৰিঅ্যাকশন হৈছে সেই বস্তুখিনি তোমালোকৰ সেল ৰিপ্ৰেজেন্টেশনটো মই এটো সাইডে লিখিছো কেনেকুৱা তোমালোকৰ ৰিঅ্যাকশন কিটা হৈছে হেকিটা লিখিবলৈ আহে সেল ৰিপ্ৰেজেন্টেশন সো এতিয়া তোমালোকৰ ইয়াতে কি সেল দেখিছা তোমালোকে দুটা সেল আছে এফালে এটা সেল আছে আৰু এটা ৰাইট সাইডে আছে হল এটো হল তোমালোকৰ কি হয় তোমালোকৰ অক্সিডেশন হৈছে ইয়াতে এটো সাইডে অক্সিডেশন হৈছে এটো কোৱা হয় অক্সিডেশন হাফ সেল ঠিক আছে এটো হল তোমালোকৰ অক্সিডেশন হাফ সেল আৰু ৰাইট সাইডে যেটো আছে তোমালোকৰ এটো হল ৰিডাকশন হাফ সেল তাৰ মানে এটো অক্সিডেশন বুলি মই ইয়াতে লিখিছিলো এটো হল তোমাৰ অক্সিডেশন হাফ সেল আৰু এই ৰাইট সাইডে যেটো আছে তোমালোকৰ হেতু হল ৰিডাকশন হাফ সেল হল এটা অক্সিডেশন হাফ সেলৰ সেল ৰিপ্ৰেজেন্টেশনটো আমি যেটা লিখিবলৈ যাম তোমালোকে হেতু কেনেকে ৰিপ্ৰেজেন্ট কৰে তোমালোকে সেই বস্তুটো ভালদৰে চাবা সো এটা আমাৰ ইয়াতে আহিব তোমালোকৰ সেল ৰিপ্ৰেজেন্টেশন অফ ডেনিয়েল সেল এটা যদি মই ডেনিয়েল সেল লিখিবলৈ যাও ইয়াতে কি হৈছে তোমালোকৰ জিংক আছে হল জিংকটো যেহেতু জিংক মেটাল হিচাপে আছিল জিংক আছে তাৰপিছত জিংকৰ কি আছে অক্সিডেশন যেটা হ'ব তাৰ ষ্টেটটোৰ কাৰণে মাজত এডাল ডেশ দিবা তাৰপিছত কি হ'ল এটো জিংক Zn2+ ঠিক আছে Zn2+ ইয়াতে কি হৈ আছে তোমাৰ জিংকটো এটো হল কি হল এটো S বুলি দি দিবা জিংকটো হল তোমাৰ সলিড হল তাৰপিছত জিংক এটো কি হয় তোমাৰ একোয়াস ঠিক আছে এতিয়া আমি আহিম এটো সাইডে হৈ গল জিংকটো এনেকে দিয়া মানে দ্যাট মিন্স বুজিবা যে জিংকটো জিংক2+ হলে অক্সিডাইজ হৈছে হল তাৰপিছত হেখিনি তোমাৰ জিংকৰ কাম হে তাৰপিছত নেক্সট আমি যাম ৰাইট সাইডে এটো সেললে এটো আমি এটো সেল ইয়াতে লিখিলো তাৰপিছত যেহেতু তুমি এটো নেক্সট সেলটোলে যাবা দুডাল ড্যাশ দিবা এটো এটা ওয়ে অফ ৰিপ্ৰেজেন্টেশন দুডাল ড্যাশ দিবা তাৰপিছত চাবা ইয়াতে কপাৰটো কি হৈছে কপাৰ কি ষ্টেটত আছিল ফাৰ্ষ্টত কপাৰ 2+ হৈ আছিল সো লিখা কপাৰ 2+ এটো ব্র্যাকেটত একোয়াস বুলি লিখি দিয়া কপাৰ 2+ হল তাৰপিছত কপাৰটো কি হৈছে কপাৰ সলিডলে কি হৈছে এটো মানে তোমাৰ ৰিডিউস হৈছে সো ইয়াত এডাল ড্যাশ হ'ব কপাৰ এটো হল সলিড বুজি পালা এটো হৈছে তোমালোকৰ সেল ৰিপ্ৰেজেন্টেশন ইয়াতে সেল ৰিপ্ৰেজেন্টেশনৰ গতিকে ইয়াতে কি হৈছিল তোমালোকৰ অক্সিডেশন হাফ সেলত কি হল এটো লিখি দিবা অক্সিডেশন হাফ সেলত কি হৈছে জিংক সলিড আছিল জিংক Zn2+ ই দুটা ইলেক্ট্ৰন এৰি দিছে নেক্সট আহি গল তোমালোকৰ ৰিডাকশন হাফ সেল ৰিডাকশন হাফ সেলত কি হ'ব কপাৰ 2+ আছিল একোয়াস হয় প্লাস ই দুটা ইলেক্ট্ৰন কি কৰিছে জিংকৰ পৰা আহা এই ইলেক্ট্ৰন দুটা কি কৰিছে ই লৈ লৈছে কপাৰে গৈ পেলাই আমাৰ কি হলগে তোমাৰ কপাৰ
মেটেল হিচাপে ডিপোজিট হ'ল ৰিডিউস হৈছে ৰিডাকশন হৈছে কপাৰ মেটেল হিচাপে ডিপোজিট হ'ল ঠিক আছে এতিয়া আমি ওভাৰঅল তোমাৰ ৰিঅ্যাকশনটো আমি লিখিম সো ওভাৰঅল ৰিঅ্যাকশনটো যেটা আমি লিখিবলৈ যাম ইয়াতে সোৱা ওভাৰঅল ৰিপ্ৰেজেন্টেশন overall representation কি করবা এ এরো মার্কটোৰ লেফট সাইডে যিখিনি আছে লেফট সাইডে এড কৰিবা ৰাইট সাইডে যিখিনি আছে ৰাইট সাইডে এড কৰিবা এটা এড কৰোতে চাবা এফালে দুটা ইলেক্ট্ৰন আছে লেফটত আৰু ৰাইটত কি আছে দুটা ইলেক্ট্ৰন ইলেক্ট্ৰন কিটা আমি ক্যান্সেল হৈ যাব সো কি হ'বগে জিংক প্লাস লেফট সাইডে কি আছে জিংক প্লাস কপাৰ 2 প্লাস কপাৰ 2 প্লাস এটো কি হয় একোয়াস তাৰপিছত ইলেক্ট্ৰন কিটাটো ক্যান্সেল গল ড্যাশ এটো সাইডে কি হ'ব জিংক টু গৈ পেলা কি হৈছে Zn2 প্লাস হৈ গৈছে Zn2 প্লাস কপাৰ Zn2 প্লাস টু একোয়াস কপাৰ টু হল কি সলিড বুজি পালা এটো হৈছে তোমালোকৰ ওভাৰঅল ৰিপ্ৰেজেন্টেশন সো ডেনিয়েল সেল হোৱাট ইজ ডেনিয়েল সেল বুলি হেলে তোমালোকে ডায়াগ্ৰাম কিটা আকিবা আকি লৈ পেলাই তোমালোকে এই বস্তুখিনি লিখিবা যে এটো অক্সিডেশন হাফ সেল এটো ৰিডাকশন হাফ সেল ইয়াতে জিংক সালফেট লিখিবা ইয়াতে কপাৰ সালফেট লিখিবা তাৰপিছত এটো লেফট সাইডে কি হয় এনোড আৰু ইয়াতে কেথড মই লাস্ট টাইম বুজাইছিলো এটো লেফট সাইডে কি বুলি কয় লোন বুলি কয় LOAN লোন তাৰ মানে লোন মানে L stands for left O for oxidation A for anode আৰু N for negative এটো সাইড সদায় কি হয় নেগেটিভ আৰু এটো সাইড কি হয় সদায় পজিটিভ ঠিক আছে এটো আসলে তোমালোকৰ আজি ডেনিয়েল সেল সো নেক্সট ভিডিওটো মই তেনেকুৱা এটা ইম্পৰ্টেন্ট তোমালোকৰ এটা ভিডিও মানে ইয়াৰ নেক্সট টপিকটো তোমালোকৰ কাৰণে লৈ আহিম মই গতিকে তোমালোকে ভিডিওটো চেনেলটো যদি তোমালোকে ভাল পাইছা নেক্সট ভিডিওটো মই তোমালোকৰ কাৰণে ইলেক্ট্ৰড পটেনশিয়াল কি হয় সেই বস্তুখিনি তোমালোকৰ কাৰণে মই লৈ আহিম ঠিক আছে তোমালোকে যদি ভিডিওটো ভাল পাইছা চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰিবা ঠিক আছে আৰু তোমালোকে প্ৰিপাৰেচনটো ভালদৰে কৰি থাকা কাৰণ এক্সাম বেছি দিন নাই সো এতিয়া এটো সময়ত মই যাতে যিমানখিনি পাৰো মোৰ ফালৰ পৰা এফৰ্ট দিবলৈ চেষ্টা কৰিম তো তোমালোকে মোৰ চেনেলটোক সাপোৰ্ট কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং